এটা দুটা নহয় 9টাকৈ বাংলাদেশী গ্ৰেপ্তাৰ অসমৰ চুকে কোণে এই বাংলাদেশী কেইটাই কৰি আছিল আত্মগোপন মিকিৰ ভেটা মৰিগাঁও লাহৰীঘাট আৰু মায়ঙত আত্মগোপন কৰি থকা অৱস্থাত গ্ৰেপ্তাৰ হয় এয়া আৰম্ভণিহে দেশজুৰি অবৈধ বাংলাদেশীৰ বিৰুদ্ধে আৰম্ভ হ'ল একশন অসমতো আৰম্ভ হৈ গৈছে বাংলাদেশী ভাগাও অভিযান যতেই লুকাই নাথাকক কিয় বিচাৰি বিচাৰি খেদি পঠিওৱা হ'ব অসমৰ পৰা মৰিগাঁও আৰক্ষীয়ে নিখাৰে পৰা অভিযান চলাই গ্ৰেপ্তাৰ কৰে এই বাংলাদেশী কেইটাক গ্ৰেপ্তাৰ কৰা হৈছিলে বিভিন্ন সময়ত তেওঁলোকৰ বিৰুদ্ধে গোচৰ চলি আছিল আৰু এই গোচৰৰ ৰায়দানৰ অন্তত তেওঁলোক বাংলাদেশী ৰূপে ঘোষিত হৈছিলে আৰু তাৰ পিছতে তেওঁলোকে আচলতে বিভিন্ন ঠাইত আত্মগোপন কৰি আছিলে আৰু সেই সাপেক্ষে মৰিগাঁও আৰক্ষীৰ সীমান্ত শাখাই 9জনকৈ ব্যক্তিক এনেধৰণে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় আৰু ইতিমধ্যে তেওঁলোকক গোৱালপাৰাৰ ডিটেনশ্যন কেম্পলৈ প্ৰেৰণ কৰা হ'ব কিন্তু আচৰিত হ'ব শুনি মাত্ৰ 2000 টকাত ভাৰতত প্ৰৱেশ কৰে এই বাংলাদেশীয়ে ঠিক না 3000 লয় 2000 লয় বাংলাদেশ তারপর বর্ডার পার হয়েছে হি কিছুই আছে স্যার বাংলাদেশীক চিনাক্তকৰণৰ বাবে বান্ধি দিয়া হৈছে 30 দিনৰ সময়সীমা কেন্দ্ৰৰ নিৰ্দেশৰ পিছতে ৰাজ্যই বাংলাদেশী বিচাৰি আৰম্ভ হৈছে একশন গ্ৰেপ্তাৰ কৰা হৈছিলে বিভিন্ন সময়ত তেওঁলোকৰ বিৰুদ্ধে গোচৰ চলি আছিল আৰু এই গোচৰৰ ৰায়দানৰ অন্তত তেওঁলোক বাংলাদেশী ৰূপে ঘোষিত হৈছিলে আৰু তাৰ পিছতে তেওঁলোকে আচলতে বিভিন্ন ঠাইত আত্মগোপন কৰি আছিলে আৰু সেই সাপেক্ষে মৰিগাঁও আৰক্ষীৰ সীমান্ত শাখাই 9জনকৈ ব্যক্তিক এনেধৰণে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় আৰু ইতিমধ্যে তেওঁলোকক গোৱালপাৰাৰ ডিটেনশ্যন কেম্পলৈ প্ৰেৰণ কৰা হ'ব নিউজ ডেস্ক টাইম 8 গ্ৰেপ্তাৰ কৰা হৈছিলে বিভিন্ন সময়ত তেওঁলোকৰ বিৰুদ্ধে গোচৰ চলি আছিল আৰু এই গোচৰৰ ৰায়দানৰ অন্তত তেওঁলোক বাংলাদেশী ৰূপে ঘোষিত হৈছিলে আৰু তাৰ পিছতে তেওঁলোকে আচলতে বিভিন্ন ঠাইত আত্মগোপন কৰি আছিলে আৰু সেই সাপেক্ষে মৰিগাঁও আৰক্ষীৰ সীমান্ত শাখাই 9জনকৈ ব্যক্তিক এনেধৰণে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় আৰু ইতিমধ্যে তেওঁলোকক গোৱালপাৰাৰ ডিটেনশ্যন কেম্পলৈ প্ৰেৰণ কৰা হ'ব